আজি এই ভিডিঅ'টো চাই আপোনাৰ মনলৈও বহুতো প্ৰশ্ন আহিব মোৰ বিষয়ে বা অন্যান্য ডক্টৰৰ বিষয়ে। মোৰ এই চেনেলটো আৰম্ভ কৰাৰ আঁৰত মূল উদ্দেশ্য আছিলে যে অসমৰ জনসাধাৰণ যাৰ বৰ বেছি এটা জ্ঞান নাই মেডিকেল বা ডেণ্টেল লাইনৰ ওপৰত, তেওঁলোকক সহজ ভাষাত বুজি পোৱাকৈ কিছুমান ট্ৰিটমেণ্টৰ বিষয়ে কোৱাটো। কাৰণ তেতিয়াহে তেওঁলোকে এটা ভাল ডিচিজন ল'ব পাৰিব যে তেওঁলোকৰ এটা ভাল ট্ৰিটমেণ্ট বিচাৰিব পাৰিব বা তেওঁলোকে এটা ভাল ট্ৰিটমেণ্ট পাইছেনে নাই সেইটো জানিব পাৰিব। কাৰণ মই প্ৰায় নিজৰ ক্লিনিকেল প্ৰেক্টিছত দেখোঁ যে বহুতো কুচৰিত্ৰৰ ডক্টৰে এই আপোনাৰ অজ্ঞানতাৰ লাভ উঠাই আপোনাৰ পৰা জাষ্ট টকা লুটিব চেষ্টা কৰি থাকে। বিশ্বাস কৰক, মই এনেকুৱা কেছ দেখিছোঁ য'ত ডক্টৰে আপোনাৰ পৰা বহুতো চাৰ্জ কৰিছে কিন্তু ট্ৰিটমেণ্ট আপোনাৰ নকৰিলেই। আৰু সেইটো দেখি মই বহুতো হতাশ হওঁ, কাৰণ সেইটোৱে অকল আপোনাৰেই লোকচান কৰা নাই, সেইটোৱে এটা ডক্টৰৰ প্ৰফেশ্যনটোৱেই বেয়া কৰি দিছে। কাৰণ প্ৰত্যেক ডক্টৰে, ডেণ্টিষ্ট হওক, ফিজিচিয়ান হওক বা পিডিয়াট্ৰিক হওক, প্ৰত্যেক ডক্টৰে হিপোক্ৰেটিক ওথ লোৱা থাকে, যাৰ মূল উদ্দেশ্য হৈছে যে আমি কেতিয়াও পেচেণ্টৰ বেয়াটো নিবিচাৰোঁ বা পেচেণ্টৰ লগত বেয়া নকৰোঁ। কিন্তু এটা শ্ৰেণীৰ ডক্টৰে এতিয়াও অকল টকা ঘটাৰ উদ্দেশ্য লৈ পেলাই